एसडीपी मैथ्स ट्यूटोरियल में आपका स्वागत है। नमस्कार दोस्तों, मैं हूं सुदीप और आप देख रहे हैं हमारा यूट्यूब चैनल एसडीपी मैथ्स ट्यूटोरियल। 4 নম্বৰটো চোৱা, এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 cm। যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতি গৈ থাকে, প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰে। ইয়াৰ মানে চকাটোৰ ব্যাস ইয়াতে দিয়া আছে। ব্যাস কিমান দিয়া আছে? 80 cm দিয়া আছে ব্যাসটো। আকৌ দিয়া আছে গাড়ীটো প্ৰতি ঘণ্টাত মানে ইয়াত 1 ঘণ্টাত। বুজি পালানে? প্ৰতি ঘণ্টাত মানে ইয়াতে গাড়ীখন 1 ঘণ্টাত 66 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। তাৰ পিছত ইয়াত কৈছে যদি গাড়ীখন 10 মিনিট যায়, মানে 10 মিনিট যদি গাড়ীখন যায়, তেতিয়াহ'লে চকাটো কিমান বাৰ ঘূৰিব? বুজি পাইছানে? 10 মিনিট যদি গাড়ীখন গৈ থাকে, তেতিয়াহ'লে ইয়াৰ চকা যেটো আছে কিমান পাক ঘূৰিব। চোৱা, ইয়াত ওলাবৰ কাৰণে আমি ইয়াতে প্ৰথম চাব লাগিব 10 মিনিটত গাড়ীখন কিমান দূৰত্ব অতিক্ৰম কৰিলে। ইয়াততো প্ৰতি ঘণ্টাতহে দিয়া আছে। 1 ঘণ্টাত গাড়ীখন দিয়া আছে কিমান? 66 কিলোমিটাৰ যায়। তো আমি ইয়াতে কি ওলাব লাগিব? প্ৰথম 10 মিনিটত কিমানখিনি গৈছে এইটো ওলাব লাগিব। আৰু ওলাব লাগিব ইয়াতে চকাটোৰ পৰিধি। চকাটোৰ পৰিধি বুজি পাইছানে? পৰিধিৰ ফৰ্মুলা কি আছিলে? চকা মানে কি? বৃত্ত। ইয়াতে বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি আছিলে? 2πr। তেতিয়াহ'লে ইয়াত মেইনলি দুটা বস্তু ওলাব লাগিব, মনত ৰাখিবা। এটা হ'ল 10 মিনিটত কিমান দূৰত্ব গৈছে, গম পাইছানে? আৰু এটা কি ওলাব লাগে? চকাৰ পৰিধি ওলাব লাগে। তেতিয়াহ'লে লাষ্টত কি কৰিম? 10 মিনিটত কিমান দূৰত্ব গৈছে এইটো আমি ওপৰত লিখি বাই দিম কি? চকাৰ পৰিধি। তেতিয়াহ'লে চকা কিমান বাৰ ঘূৰিছে ওলাই যাব। তো ইয়াত প্ৰথম আমি 10 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰি আছে এইটো ওলাম। ইয়াত চোৱা কি লিখিছো? প্ৰতি ঘণ্টাত দূৰত্ব অতিক্ৰম কৰে ইকুৱেল টু 66 কিলোমিটাৰ পাৰ আৱাৰ, হয়নে? 66 কিলোমিটাৰ পাৰ আৱাৰ। ইয়াৰ কথাটোৰ অৰ্থ কি? 1 ঘণ্টাত 66 কিলোমিটাৰ যায়। এই কিলোমিটাৰটো আমি কনভাৰ্ট কৰি ল'ব লাগিব চেণ্টিমিটাৰত, গম পাইছানে? আৰু আৱাৰটো আমি মিনিটত কনভাৰ্ট কৰি ল'ব লাগিব, কাৰণ আমি 10 মিনিটত কিমান যায় সেইটো ওলাব লাগিব। ঘণ্টাৰ হিচাপ ইয়াতে নাই। কুৱেশ্যনত কৈছে নহয় 10 মিনিটত, তো মিনিট কৈছে নে নাই? কিন্তু আমাৰ কুৱেশ্যনত দিয়া আছে অতিক্ৰম কৰা দূৰত্বটো 66 কিলোমিটাৰ পাৰ আৱাৰ, মানে ইমান কিলোমিটাৰ ঘণ্টাত যায়। তেতিয়াহ'লে আমি 66 কিলোমিটাৰটোক আমি কনভাৰ্ট কৰি ল'ব লাগিব চেণ্টিমিটাৰত, আৰু ঘণ্টাটো কনভাৰ্ট কৰি ল'ম কি? মিনিটত। 1 ঘণ্টা মানে কিমান মিনিট? 1 ঘণ্টা মানে 60 মিনিট। তেতিয়াহ'লে 1 ঘণ্টা বাই 1 ঘণ্টা মানে কি? 60 মিনিট। তো আমি ইয়াত তলত লিখি দিম 60 মিনিট। আৰু ওপৰত কি লিখিম? 66 কিলোমিটাৰ আছে। তো 66 কিলোমিটাৰ যেটো আছে এইটোক আমি মিটাৰত কনভাৰ্ট কৰিম। ইয়াত চোৱা, ইয়াত এটা লিষ্ট আগত সৰু ক্লাছত পোৱা যায়, এইটো হয়নে? 5, 6, 7ত এইটো পোৱা যায়। কিলোমিটাৰ, হেক্টমিটাৰ, ডেকামিটাৰ, মিটাৰ, ডেচিমিটাৰ, চেণ্টিমিটাৰ, মিলিমিটাৰ। আমি কি কৰিব লাগে? কিলোমিটাৰৰ পৰা চেণ্টিমিটাৰত নিব লাগে। কিলোমিটাৰৰ পৰা চেণ্টিমিটাৰত নিব লাগে। তেতিয়াহ'লে যদি বাওঁফালৰ পৰা সোঁফালে যায়, তেতিয়াহ'লে 10 ইনটু হয়, মানে কিলোমিটাৰৰ পৰা হেক্টমিটাৰ গ'লে 10 ইনটু হ'ব। আকৌ যদি কিলোমিটাৰৰ পৰা ডেকামিটাৰত যায়, তেতিয়াহ'লে দুবাৰ 10 ইনটু হ'ব, মানে 100 ইনটু হ'ব। যদি কিলোমিটাৰৰ পৰা মিটাৰত নিব লাগে, তেতিয়াহ'লে কেইবাৰ ইনটু হ'ব? 1, 2, 3, 3 বাৰ 10 ইনটু হ'ব, মানে 1000 ইনটু হ'ব। বুজি পালানে? যদি বাওঁফালৰ পৰা সোঁফালে যায়। আৰু যদি ইয়াৰ পৰা এইফালে আহিব লাগে, তেতিয়াহ'লে মানে সোঁফালৰ পৰা যদি বাওঁফালে আহিব লাগে, তেতিয়াহ'লে ডিভাইড হ'ব কি? 10। এতিয়া কিমানটা আহিব এইটোৰ ওপৰত নিৰ্ভৰ কৰিব। তো এতিয়া কিমান যাব লাগে? কিলোমিটাৰৰ পৰা চেণ্টিমিটাৰত যাব লাগে। তো ইয়াত চোৱা, আমি কেইটা জিৰ' দিব লাগিব? হেক্টমিটাৰ, ডেকামিটাৰ, মিটাৰ, ডেচিমিটাৰ, চেণ্টিমিটাৰ। কেইটা জিৰ' হ'ল? 1, 2, 3, 4, 5। তো 1ৰ লগত কেইটা জিৰ' দিম? 5টা জিৰ' দি ইনটু দিম। 1, তাৰপিছত 0, 0, 0, 0, 0। 1ৰ লগত 5টা জিৰ' দিলোঁ,
দি পিছত আমি কি লিখিম এইটো সেন্টিমিটার তো এইটো চোৱা কিলোমিটাৰৰ পৰা সেন্টিমিটাৰত নিলো আৰু তলত আছিল বাই ইয়াত আছিল না বাই আৱাৰ মানে 60 মিনিট তো আমি তলত লিখি দিলো 60 মিনিট MIN লিখিলো মিনিট বুঝা হল না এইটো তাৰ পিছত ইয়াতে আমি কি কৰিম 00 কাটিব পাৰিম ইয়াত 00 কাটিলো কাটাৰ পিছত 6 দি কাটিব পাৰো 6 দি 66 কাটিলে কি হ'ব 11 এতিয়া ইনটু কৰিলে কি হ'ব 11 গুণ 11 আৰু কেইটা 0 আছে 4টা 0 1 2 3 4 এইটো হ'ব সেন্টিমিটার পার মিনিট মানে 1 মিনিটত ইমান সেন্টিমিটার যায় বুঝি পাইছানে এইটো 1 মিনিটত যায় কিন্তু গাড়ীখন কেই মিনিট যাব লাগে 10 মিনিট তেতিয়া কি কৰিব লাগে 1 মিনিটত যদি ইমান যায় 10 মিনিটত কিমান যায় ওলাব পাৰিম নহয় এইটো সেন্টিমিটার পার মিনিট আছে নে নাই সেন্টিমিটার পার মিনিট কথাটোৰ অৰ্থ কি এইটো 1 মিনিটত যায় 1 মিনিটত গাড়ীখন ইমান যায় তেতিয়ালে 10 মিনিটত কিমান যাব এইটো ওলাবৰ কাৰণে কি লিখিব লাগিব 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব কি কৰিম কোৱাচোন 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব কি কৰিম 10 দি 20 হ'ব 11 4টা 0 into 10 তো কি লিখিম 11 লিখিব লাগিব 5টা 0 সেন্টিমিটার ইমান দূৰত্ব যায় 10 মিনিটত তো ইয়াত কি ওলালো 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব হল 11 লাখ সেন্টিমিটার ইয়াৰ পিছত চকাৰ কিমানটা সম্পূৰ্ণ পাক ঘূৰিলে এই দূৰত্ব মানে 11 লাখ সেন্টিমিটার এই দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে চকাটোৱে কিমানবাৰ সম্পূৰ্ণ ঘূৰণ কৰিলে এইটো ওলাব লাগে তো এইটো ওলাবৰ কাৰণে আমি কি লিখিম এতিয়া ইয়াতে কোৱেশ্চনত দিয়া আছিল ব্যাস মানে ব্যাস কিমান দিয়া আছিল 80 cm দিয়া আছিল ব্যাস মানে হল কি d ধৰা হয় ব্যাসক কি বুলি ধৰা হয় d কিমান দিয়া আছে 80 cm কিন্তু আমি যেতিয়া পৰিধিৰ ফৰ্মুলাটো লিখিম পৰিধিৰ ফৰ্মুলা কি আছে 2 পাই r তাতে তো d নাই তো আমি r টো ৰেডি কৰি ল'ব লাগিব হয়নে তো আমি d জানো কিমান 80 cm তেতিয়ালে ব্যাসাৰ্ধটো কি কেনেকৈ ওলাম d/2 নহয় জানো 80/2 তো কিমান হ'ব 40 cm তো এই লাইনটো বুজিছানে সবে তো সবে লিখিব লাগিব ব্যাস d = 80 cm আৰু তাৰ তলত লিখিবা এইটো ব্যাসাৰ্ধ r d/2 = কি হ'ব 80/2 = 40 cm ব্যাসাৰ্ধ ওলালো তাৰ পিছত লিখিব লাগিব 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব সম্পূৰ্ণ কৰিবলৈ হলে চকাটোৰ ঘূৰণৰ সংখ্যা = ওপৰত দিবা 10 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিছে মানে কিমান অতিক্ৰম কৰিছিল 11 লাখ cm আৰু তলত দিম কি চকাৰ পৰিধি দি হৰণ দিম তো ওপৰত লিখিম কি 11 লাখ আৰু চকাৰ পৰিধি আছিলে ফৰ্মুলা 2 পাই r ইয়াৰ পিছত ওপৰত হ'ব পিছৰ লাইনত ওপৰত 11 লাখ তলত হ'ব 2 into পাইৰ মান হল 22/7 আৰু r ৰ মান আমি ওপৰত ওলাই ৰাখিছিলো 40 তাৰ পিছত ইয়াত যেটো তলত 7 আছে এটো ওপৰত 11 লাখৰ লগত ইনটু হ'ব তেতিয়ালে ওপৰত হ'ব কি 11 লাখ into 7 আৰু তলত হ'ব কিমান 2 আৰু 22 ইনটু কৰি দিলো কিমান আহিব 44 into 48 আছে ইয়াতে তাৰ পিছত আমি 11 দি কাটিলো 11 লাখক যেতিয়া কাটিম তেতিয়ালে কিমান আহিব 1 লাখ 11 গুণ 11 আৰু লগতে 5টা 0 বহাই দিবা তাৰ পিছত 11 দি 44 কাটিলে কিমান আহিব 4 বাৰ আহিব তো ইয়াতে 11 4 গুণ কিমান হৈ গল 44 তো ইয়াত আমি লিখিম এতিয়া 1 লাখ আৰু 7 ইনটু কৰি দিম 1 লাখ আৰু 7 ইনটু কৰিলে হৈ যাব 7 লাখ হৈ যাব 7 লাখ আৰু তলত থাকিব কি 4 into 40 বুজিছানে তাৰ পিছত ইয়াত আমি এটা 0 কাটিব পাৰিম হয়নে ওপৰত থাকি গল 70000 আৰু তলত থাকি গল এতিয়া 4 2 দি দুটা কাটিম 70000ক 2 দি কাটিলে কিমান হয় 35000 ইয়াত 0 কাটি দিলো হয়নে ইয়াতে 0 কাটিলো তাৰ পিছত থাকি গল ইয়াতে 70000ক আমি 2 দি কাটিলো কিমান হ'ব 35000 আধা লিখিব লাগে 2 দি কাটা মানে কি আধা
70,000 আধা কিমান 35,000 আকৌ 4 দি 4 2 দি কাটিলে হ'ব 2 এতিয়া ওপৰত থাকিব 35,000 আৰু তলত থাকিব 4 * 2 আকৌ 2 দি 35,000 কাটিব লাগিব হয়নে 35,000 যেতিয়া 2 দি কাটিম 35,000 আধা লিখিব লাগে তো কিমান হ'ব 17,500 আৰু 2 দি কাটি দিলো এতিয়া ওপৰত থাকি গ'ল 17,500 আৰু তলত কিমান থাকি গ'ল 4 এতিয়া 17,500 ক আমি 4 দি হৰণ দি দিলো হৰণ দিয়াৰ পিছত এনসার আহিব 4,375 ইমান বাৰ চকাটো ঘূৰিব 10 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব 10 মিনিটত যিমান দূৰত্ব অতিক্ৰম কৰিব সেই দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে চকাটো 4,375 পাক চকা ঘূৰিব লাগিব आई होप आप लोगों को ये वीडियो अच्छा लगा। थैंक्स फॉर वॉचिंग।